তো উলুটা দিশে বোৱা নদীটোৰ ব্ৰিজৰ ওপৰত মই বৰ্তমান হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিটি ভাৰ্চৰ আন এটি ভিডিঅ' লৈ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে দেন হাই মই প্ৰিয়ংকা আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈ দিছে দেন থেংক ইউ ছ' মাছ। আজি হৈছে 23 নৱেম্বৰ আৰু এতিয়া টাইম হৈছে ৰাতিপুৱা 8টা আৰু এতিয়া মা আৰু মই গৈ আছোঁ বৰপেটাৰ ৰাখল ঘৰত আৰু আজিৰ ব্লগটো হ'ব এটা ডেইলি ব্লগ। চ' দিনটো কি কৰোঁ কি নকৰোঁ ক'লৈ যাওঁ সকলোবোৰ দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো হৈছে বৰপেটাৰ মৰা নদী আৰু এই নদীটো বৰপেটাৰ বিলতাৰী হাতীৰ ওচৰতে আছে, বিলতাৰী হাতী আৰু বুদৌটোপৰ মাজত। আৰু এই নদীটোৰ এটা খাচিয়ত আছে আৰু সেই খাচিয়তটো হৈছে এই নদীটো ওলোটা দিশে বৈ যায়। বেলেগ নদীবোৰে চেম দিশতে যায় গোটেইবোৰ, কিন্তু এই নদীটোৱে ওলোটা দিশত বৈ যায়। আৰু এই কুৱেশ্যনটো যে পৃথিৱীৰ কোনটো নদী ওলোটা দিশত বয় সেই কুৱেশ্যনটো কণ বনেগা কৰ'ৰপতিত সোধা হৈছিলে এবাৰ। তো তেতিয়া মই গম পাইছিলোঁ, তাৰ আগতে ময়ো গম পোৱা নাছিলোঁ। তো গম পাইছিলোঁ যেতিয়া আপোনালোককো জনাই দিলোঁ আৰু নদীটো দেখুৱাই দিলোঁ। আৰু এইটো হৈছে আমাৰ সৰু মামাৰ ঘৰ। এতিয়া ঘৰত নোসোমাওঁ বাৰু, এতিয়া ৰাখল ঘৰত যাম, তাৰপিছত আহিম আৰু ইয়াতে মামা ঘৰত। এয়া বৰপেটাৰ ৰাখল ঘৰ। বৰমাহঁতে অলৰেডি আহি পাইছে আৰু আমি এতিয়া আহি পালোঁ। মানে বৰদেউতাই ৰাখল ঘৰত আজি এখন শৰাই আগবঢ়াইছে, সেইকাৰণে আহিছোঁ আমি ৰাতিপুৱাই পুৱাই। তাকে মায়ে মোক ক'বৰ কাৰণে শিকাই দিলে, মই মানে পাহৰি গৈছিলোঁ সেইটো কথা। আন্ধাৰ কি এটা কৰিছা, কি এটা কৰিছা? হা হা ইমান এটা পাৰিছে, ইমান এটা পাৰিছে। হা হা সকলে তুই উমাই দি সকলে পিছে পিছে পাউছে যায় দেখোন। ওয়াই কি ভকৰে ও জাৰুও বিক্ৰী কৰা নেকি? জাৰু এই নতুনটা নানা আছে।
এই ধুনীয়াটো আছিলে সেইদিনা তাৰে পৰা নানিলে হ'ল দেবা কইনা তো তারে মরি তেতিয়া দোকানৰ পৰা আহি মোৰ ভিডিঅ' কৰা নহ'ল কাৰণ একো নাই কৰা দিনটো এনে আছিলোঁ ঘৰত ভাত পানী খালোঁ আজৰি হ'লোঁ আৰু এতিয়া বাজিছে 4:10 আৰু আমি এতিয়া যাব ওলাইছোঁ বৰপেটা বজাৰলৈ অকমান কিবা কিবি বজাৰ কৰোঁ মই মা মামী আৰু বা এজনী আহিব বজাৰত তো আমি চাৰিওজনে বজাৰ কৰিম কিবা কিবি তো আপোনালোককো দেখুৱাম আৰু মায়ে মানে আজি মা আৰু মামী দুজনে মানে আজি ৰাতিপুৱাৰ ভাগত চকুৰ ডক্টৰক দেখাইছিলে আমি তেতিয়া নামঘৰৰ পৰা আহি মা আৰু মামীয়ে চকুৰ ডক্টৰ তাত গৈছিলে দেখালে তো চশমা ল'ব দিছে মাহঁতক তো বজাৰলৈ গৈ কিবা কিবি বজাৰো কৰিম আৰু মাহঁতে চশমাও ল'ব তো সেইকাৰণে যাব ওলাইছোঁ মা আৰু মামীয়ে তাত ৰৈ আছে আৰু মই আহিলোঁ অলৰেডি তো ভিডিঅ'টো চাই থাকিব কি হয় কি নহয় দেখুৱাই আছোঁ মা ও মা ইফালে চা আমার মাই চশমা পিনবো এই ডাইরেক্ট নহব নাকি প্লাস্টিক পেপার নাকি হ্যাঁ কি হয়েছে এই টাইপের তা নাই না ওজন কম থাকা বঢ়িয়া হিৰোইন কি জৰা কি ওজন থাকা নাকি কি জৰা Kayak mau di upload gue Bohia লাগছে bohia তাহলে গেরো ডিজাইন লাগে নাকি ও আপনার সাথে মই লই দেখাম ইটো দিবা ও দিম মই লই দেখাম বঢ়িয়া তাতে চাওঁতে ভাল লগা নাছিল গাত লওঁতে বেয়া লগা নাই কিন্তু এই ফুল ভাল পাওঁ এইটো যে চিলভাৰ কালাৰটো এই কালাৰটো ভাল পাওঁ মই ক'ত যাই আছে বা হা ক'ত যাই আছে বা ভিডিঅ' কৰিলে গুচি দি কাপোৰ খান এনে হলে ইমান ষ্টাইল মাৰি থাকে আৰু ভিডিঅ' কৰাৰ লগে কাপোৰ খান ধৰিলে দিলা চাবি দুদিন পিছত এইটো ব্লগটো পাবি গম পাইছা বলা নিছা আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ ফৰ ৱাচিং বাই বাই